মানুহৰ আটাইতকৈ ডাঙৰ পাপ কি জানেনে আপুনি? পাপ মানে নিজৰ আত্মাৰ প্ৰতি কৰা অপৰাধ, যাৰ বাবে আপোনাক আপোনাৰ আত্মাই কেতিয়াও ক্ষমা নকৰে। সেয়া হ'ল আপোনাৰ জন্মগত কলা-কৌশলক আয়ত্ব নকৰা, কাৰণ যাৰ বাবে আপুনি পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে তাৰ বাবে কোনো কাম নকৰা। আপুনি কিয় সেই কাম নকৰিলে যাৰ বাবে পৃথিৱীত আপুনি জন্মগ্ৰহণ কৰিছিলে? নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন প্ৰশ্নৰ বাস্তৱ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। মই জানো আপুনি কিয় কৰিব পৰা নাই। আপুনি সেইকাৰণে কৰিব পৰা নাই কাৰণ আপুনি গমেই পোৱা নাই আপোনাৰ কৰণীয় কি। আপোনাৰ চিন্তা সেয়ে যে মই গান গাব জানো নে কবিতা লিখিব জানো, মই অভিনয় কৰিব জানো নে ডান্স কৰিব জানো, মই মেধাৱীও নহওঁ, মই ধুনীয়াও নহওঁ, মই এটা সাধাৰণ মানুহ, সেয়ে আপুনি কৰিব পৰা নাই, হয়নে? আপুনি বাৰু জীৱনত কেতিয়াবা নিজান অৰণ্যৰ মাজত অকলে ৰাতি খোজকাঢ়ি পাইছেনে? যদি নাই পোৱা তেন্তে আপুনি ভয়ৰ প্ৰকৃত উত্তৰ আজিলৈ অনুভৱ কৰা নাই হয়তো। আৰু আপুনি কিমান সাহসী থাকোঁ আজিলৈ অনুভৱ কৰা নাই। সেই জংঘলত খোজকাঢ়ি থকাজনে অনুভৱ কৰিব চকু আৰু কাণ দুয়োটা সমান সমান। আমি বেছিভাগ পোহৰৰ পৃথিৱীত থাকোঁ, সেয়ে আমি ভাবোঁ সুন্দৰতাৰ বাবে চকু। কিন্তু পোহৰ দল পোৱাত এজন কবিয়ে প্ৰকৃতিৰ নিৰিবিলি পক্ষীৰ শব্দত যি সুন্দৰতা অনুভৱ কৰে সেয়া যুগ যুগান্তৰ কবিতা হৈ মানুহৰ হৃদয়ত বিচৰণ কৰি আছে। বাৰু সেইবোৰ বাদ দিয়া। আপুনি বাৰু কোনোবা দিন 10 কেজি ওজন লৈ 3 কিলোমিটাৰ দৌৰ 12 কিলোমিটাৰ প্ৰতি ঘণ্টা দৌৰি পাইছেনে? নাই পোৱা। এজন সৈনিকক কৰিব দিয়া হয় সেই কঠিন কচৰত, যাতে তেওঁ বুজি পায় তেওঁৰ সক্ষমতা। কাৰণ যদিহে তেওঁ সেই কচৰত নকৰে তেন্তে তেওঁৰ আত্মবিশ্বাস নাথাকিব যে তেওঁ সেইটো কাম কৰিব পাৰে। তেওঁৰ এজন সৈনিক হোৱাৰ যোগ্যতা নাথাকিব যদিহে তেওঁৰ আত্মবিশ্বাস হেৰাই যায়, নহয়নে? আপুনি আপোনাৰ সক্ষমতাক বুজি পাবলৈ হয়তো কোনোবা দিন কোনো কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা নাই হয়তো। এৰা, কিয়নো এনে কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব? মই আপোনাক বিচৰা নাই আপুনি প্ৰকৃত দুখ দুৰ্দশাৰ সৃষ্টি কৰি জীৱনক প্ৰেক্টিকেলি বুজি উঠাৰ পাছত সফলতা লাভ কৰক। সেয়া আপোনাৰ সফলতাৰ বাবে উচিত ৰাস্তা নহয়। দুখ দুৰ্দশাই মানুহক সংযম কৰিবলৈ শিকায়, অন্বেষণ কৰিবলৈ নহয়। কিন্তু আপুনি আপোনাৰ সফলতাৰ বাবে আপোনাৰ নিজস্ব কলা-কৌশলৰ অন্বেষণ অত্যন্ত জৰুৰী। সেয়া কেনেকৈ সম্ভৱ? আপুনি কোনো ডাঙৰ সংকটত নপৰাকৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। মানুহৰ হৃদয় এটা বিশাল যুদ্ধক্ষেত্ৰ। আপুনি নিজৰ মাজত অসংখ্য সৈনিক তৈয়াৰ কৰিব পাৰে নিজৰে মাজত যুদ্ধ কৰিবলৈ। আপুনি আপোনাৰ হৃদয়ত বিশাল সমুদ্ৰ তৈয়াৰ কৰিব পাৰে যাৰ মাজত আপুনি অকলে সাঁতুৰি থাকিব পাৰে। আপুনি বিশাল মহাকাশ গঢ়ি তুলিব পাৰে। আপুনি মহাৰণ্যৰ বুকুত দি থাপি ল'ব পাৰে। আপোনাৰ ইচ্ছা, আপুনি কি পচন্দ কৰে। এয়া কোনো অলিক কল্পনা নহয়। হৃদয়ৰ বিশালতা তাৰ বাবেই দিছে ভগৱানে। আপুনি কোনো এটা পৰিস্থিতিক মনৰ ভিতৰত অংকন নকৰালৈ আপুনি কোনো এটা বিষয়ৰ প্ৰতি ফেমিলিয়াৰ হ'ব নোৱাৰে। যুদ্ধক্ষেত্ৰত সাধাৰণ মানুহ কেতিয়াও যাব নোৱাৰে। যি ৰ'দ, বতাহ, বৰষুণ, গৰম, ঠাণ্ডা আৰু ভোক পিয়াহ জয় কৰিছে সিয়ে যাব পাৰে যেন এজন সৈনিক। এজন সাধাৰণ মানুহৰ পৰা গঢ়ি এজন মানুহক সৈনিক বনোৱা হয়। ঠিক তেনেকৈ এজন মানুহ নিজৰ মনৰ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'বলৈ প্ৰশিক্ষণৰ প্ৰয়োজন হয়। মই প্ৰশিক্ষণ বুলি কৈছোঁ, কিন্তু এই প্ৰশিক্ষণ নিজৰ মাজতে প্ৰবল আশা, প্ৰবল সপোন এই যুদ্ধক্ষেত্ৰলৈ ৰিঙিয়াই মাতিব। নাইবা আপোনাৰ পৰিস্থিতি আৰু মনৰ মাজত জ্বলি থকা অভিমানবোৰ, যাক আমি ইগ' বুলি কওঁ, সেইটো জয় কৰাই আপোনাক ৰিঙিয়াই মাতিব। আপুনি আজিৰ পৰাই নিজক আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰক। তাৰ বাবে আপুনি এটা বিশাল মৰুৰ মাজত নিজক স্থাপিত কৰক আপোনাৰ হৃদয়ৰ যুদ্ধক্ষেত্ৰত। ধৰি লওক আপোনাৰ হাতত এখন মেপ আছে যাৰ দ্বাৰা আপুনি সেই বিশাল মৰুভূমিৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰে। আপুনি কল্পনা কৰক সেই মেপত 6টা দিশ আছে যাৰ মাত্ৰ এটা দিশেহে আপোনাক উদ্ধাৰ কৰিব পাৰিব। ধৰা হওক এই 6টা দিশ হ'ল এণ্টাৰটেইনমেণ্ট, এডুকেশ্যন, বিজনেছ, অৰ্গেনাইজেশ্যন, মিডিয়া এণ্ড ছাৰ্ভিচ। সেই 6টা দিশৰ কোনোবা এটা নহয় কোনোবা এটা দিশত আপুনি ওলাবগৈ। কিন্তু সেই 6টা দিশৰ প্ৰত্যেকৰে সৰু সৰু দিশ আছে যাক আপুনি ক্লাছিফাইড কৰিব আৰু সেই দিশে ওলাব চেষ্টা কৰিব। আপুনি যেতিয়া আপোনাৰ দিশ বিচাৰি পায় তেতিয়া আপোনাৰ লাইফত 2টা অপশ্যন থাকি যায়। হয় আপুনি ৰ'দে বৰষুণে ঘামি ভোকে পিয়াহে যিমান কষ্ট হ'লেও মৰুভূমিৰ প্ৰবল বতাহক প্ৰত্যাখ্যান জনাই আগবাঢ়ি আহিব লাগিব, নহয় আপুনি নিজক মৰুৰ মাজত হেৰুৱাব লাগিব। কিন্তু আপুনি দিশ বিচাৰি পোৱাৰ পাছত কেতিয়াও হেৰাই নাযায়, এইটো মই গেৰেণ্টি দিব পাৰোঁ। কাৰণ মৰুভূমি আমাক ভ্ৰমত পেলায়, আমাক দিশহাৰা কৰি যে তেওঁ বহুত বিশাল। জীৱনেও আমাক তেনেকৈ দিশহাৰা কৰে, কিন্তু তেনেকুৱা ৰিয়েলিটিত একো নহয়।
প্ৰকৃত সপোনৰ পৰা খেদি পৰে ভাৰ্চুৱেল মানুহবোৰে, কিন্তু তেনেকুৱা একো নহয়, জাষ্ট মানুহবোৰ ভাৰ্চুৱেল হয়। মৰমৰ বন্ধুসকল, জীৱনটো আমি কোনোদিন ব্যৰ্থতাৰ বুকুত লেটিপেটি হ'বলৈ দিব নোৱাৰি। আমাক পৰিৱেশে ভাবিবলৈ সময় নিদিয়ে, চৌপাশৰ মানুহ তথা ছ'চিয়েল মিডিয়া, প্ৰেম, সেইবোৰে আমাক সময় নিদিয়ে ভাবিবলৈ। আৰু সেয়ে আপুনি নিজৰ মনৰ বিশালতাত কোনোদিন যুদ্ধ নকৰিলে আৰু গম নাপালে আপোনাৰ কলা, আপোনাৰ টেলেণ্ট সোণ লোহাৰ হৈ থাকিল, যাক আপুনি কোনোদিন সোণাৰীক দি অলংকাৰ নাসাজিলে। আপোনাক এটা ফেক্ট কথা কওঁ, যিমানবোৰ সফল মানুহ আহিছে সেইবোৰ কোনোবা নহয় কোনোবা এটা দিশত পাগল হয়। কিয় জানেনে? ইহঁত নিজৰ মাজত অসংখ্য প্ৰশ্নৰ সৃষ্টি কৰি সেইবোৰৰ উত্তৰ বিচাৰে। আৰ্কিমিডিছৰ নাম শুনিছে নিশ্চয়। তেওঁ যেতিয়া নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছিল, তেওঁ পাগলৰ দৰে চিঞৰি দৌৰি ফুৰিছিল, ইউৰেকা ইউৰেকা বুলি, অৰ্থাৎ মই বিচাৰি পালোঁ। মানুহে তাক পাগল বুলি কৈছিল, কিন্তু তেওঁ পাগল নাছিল। তেওঁ ভগৱানে যি কামৰ বাবে পঠিয়াইছিল সেই কামত তেওঁ সফল হৈছিল। আপুনি 4টা প্ৰশ্নৰ উত্তৰ বিচাৰি চাওক। 1 নম্বৰ, আপোনাক কিহৰ বাবে ভগৱানে এই পৃথিৱীত নিয়োগ কৰিছে? 2, পৃথিৱীত থকা জীৱকুলৰ ৰক্ষাৰ বাবে আপুনি কি কৰিব পাৰে? 3, আপোনাৰ মৃত্যুৰ পিছত কি হিচাপে আপোনাৰ মনত ৰখাটো বিচাৰে? 4, আপুনি কি কাম কৰিলে সমগ্ৰ জীৱনত নিজৰ হবি কামবোৰ কৰাৰ সুযোগ লাভ কৰিব? অনেষ্টলি সেই 4টা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰক। তাৰ বাবে আপুনি নিজৰ মনৰ মাজত এটা বিশাল মঞ্চ তৈয়াৰ কৰক, য'ত মই আপোনাক সাক্ষাৎকাৰ লৈ আছোঁ আৰু আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দি আছে। আপুনি মনত পেলাওক, আপুনি স্কুলীয়া জীৱনৰ পৰীক্ষাৰ ৰিজাল্ট যেতিয়া মা দেউতাক দেখুৱাইছিল, তেতিয়া আপোনাৰ মনত কিমান আনন্দৰে ভৰি পৰিছিল আৰু মায়ে মৰমত দিয়া ভাতমুঠি কিমান ভাল লাগিছিল। কিন্তু যেতিয়া আপুনি ৰিজাল্ট বেয়া কৰিছিল, তেতিয়া আপোনাৰ কি হৈছিল? এবাৰ মনত পেলাওক। সেই মৰমত দিয়া ভাতমুঠি টেষ্টলেছ হৈছিল, নহয়নে? আপোনাৰ সফলতাৰ অবিহনে আপোনাৰ জীৱনটো টেষ্টলেছ অনুভৱ কৰিব আৰু আপুনি জীয়াই থকাটোকেই আপোনাৰ ভাগ্য বুলি ভাবিবলৈ বাধ্য হ'ব। গতিকে আপুনি সফলতাৰ ৰাস্তাত এখোজ হ'লেও খোজ কাঢ়িব, এয়াই মোৰ আহ্বান। আপোনাৰ সফলতা জগত কল্যাণৰ বাবে, এয়া আপোনাৰ বাবেও নহয়। ধন্যবাদ।